গুড মৰ্নিং সকলোকে মোৰ পুনৰ এটা ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কটো চাবা আৰু ইয়াত দেখিছে নহয় মানুহজন আহি কেক খুৱাই দিছেহি ৰাতিপুৱাই একদম মিঠাৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া মেগী বনাই আছোঁ মই ৰাতিপুৱা শুই উঠি আমাৰ ব্ৰেকফাষ্ট এইকেইদিন অকল মেগীয়ে হৈছে আৰু মানে প্ৰিয়ংকাই ঘৰ সাৰি আছে এদিন খাই ভাল লাগিলে বুলি ক'লে আৰু পিছদিনাখনি আকৌ আহিয়ে যায় আৰু অৰ্ডাৰটো সেইকাৰণে কালি খাই ভাল পালে মানে প্ৰিয়ংকাই আজি সেইকাৰণে আকৌ মেগী এক্সট্ৰাকৈ আৰু এপেকেট আনি কিনে আকৌ বনোৱা হৈছে বেলেগকৈ মানে 4 পেকেট বনাইছোঁ আজি সেয়াই এতিয়া খাই মেলি লওঁ বাকী আজি আচাৰ বনাম বুলি ভাবিছোঁ ৰ'দত কেনেকুৱাকৈ শুকাই চাই ল'ম যদি অকণমান তিতি থাকে তেতিয়াহ'লে নবনাওঁ চাগে যদি অকণমান ধুনীয়াকৈ শুকাই যায় তেতিয়াহ'লে আপোনালোককো দেখাম কেনেকৈ বনাওঁ আচাৰ সেয়াই এতিয়া বাকী দিনটো কি কৰি থাকোঁ সেয়া আপোনালোকে চাব অলপ স্ক্ৰিপ্ট নকৰাকৈ হা মজাৰ ব্ৰেকফাষ্ট কৰিছোঁ আৰু কণীৰ লগত মেগী হ'ব আৰু এইটো পোৱালিটো আৰু এটা ভাইটি দিলে দুটা হ'ব এইটো পোৱালিটোক দি দিবা আমি এইপিনে লৈ আহিলোঁ মেগী চাদৰ ওপৰত খাবলৈ কাৰণে দুইজনী এইপিনে আচাৰ ৰখিয়াও হ'ব আৰু খোৱাও হ'ব আৰু মানে বাহিৰত খোৱা মানে ফিলটোও ল'ব পাৰিম সেয়াই এনেকৈ খাই ভাল লাগে ন এয়া এটা আধা ফাল মানে এক্সট্ৰাকৈ আহি গ'ল এটা এক্সট্ৰাকৈ আছিলে হয় নাই জলকীয়া আনিলোঁ কেনেকুৱা লাগিছে খাই টেষ্টি মই এইপিনে বহি লৈছোঁ এখন কাঠৰ হেৰিখনতে এতিয়া খাওঁ চামুচ চব কেনেকুৱা চামুচ খাই লওঁ এতিয়া দেই ৰাইজ আমাৰ ঘৰলৈ আহিব তেতিয়া এনেকৈ খুৱাম দেই চাহ খায়ো হৈ গ'ল আৰু এইপিনে আমাৰ আচাৰো হৈ গৈছে আৰু লাহেকৈ এতিয়া বনামগৈ আৰু আচাৰখিনি এইখিনি শুকাইছেগৈ কালি আনোতে আমি 4 বেগমান আনিছিলোঁ একদম মানে কৈছোঁ নহয় একদম হৈছিলে আৰু এতিয়া আকৌ কমি আহি আছে কাৰণ শুকাই গ'ল ন সেইটো কাৰণে কমি আহি গৈছে আমি ভাবিছোঁ বহুত এগালমান হ'ব চাগে আচাৰ বুলি কিন্তু ভালে হ'ল বাৰু 4 বেগ আনিলোঁ এতিয়া দুইজনী জোখে হ'বগৈহে সেয়াই আৰু এতিয়া বনাম আচাৰখিনি চপাই লৈ যাওঁ খাই চাবি তাৰপিছত কবি এতিয়া আমি আচাৰখিনি লৈ যাওঁ মানে আচাৰখিনি মানে কি কৌটোখিনি লৈ যাওঁ আৰু হৈ গ'ল বুটত লাগি গৈছোঁ দুইজনী চপোৱাত লাগি গৈছোঁ এতিয়া এইখিনি গোটা মছলাখিনি উলিয়াই লৈছোঁ এয়া ধনিয়া জিৰা চবগুটি কালজিৰা এইপিনে সৰিয়হ তাৰপিছত শুকান জলকীয়া এইপিনে প্ৰিয়ংকাই এইখিনি শুকান জলকীয়া এইখিনি এটা ৰ'ষ্টেড কৰি তাৰপিছত আকৌ গুড়ি কৰি অলপ আৰু এইপিনে কেৰাহী পাতি ল'লোঁ আপোনালোকেও এনেকৈ বনাই বাৰু হ'লেও আমি দেখাইছোঁ আৰু আজি বনাইছোঁ যে প্ৰথমবাৰ হেঁপাহটো বহুত বেছি জাগিছে মানে চব এইখিনি মিক্স কৰি পাঁচফোৰণৰ নিচিনাকৈ বনাই লৈছোঁ এতিয়া ৰ'ষ্টেড কৰোঁ বহুত ধুনীয়া গোটা মছলাবোৰ দিলে যে এইখিনি মছলাখিনি এনেকুৱা ধুনীয়া গোন্ধাইছে নহয় কৈছোঁ মজা গোন্ধাইছে আৰু এয়া এইখিনি সৰিয়হ এইপিনে প্ৰিয়ংকাই সেনাই গৈছে আৰু গোটেইখিনি মিক্সকৈ লগত এইখিনিও সেনাই দিব লগতে নহয় গৰম বেছি জেগাবোৰ ঠেক ঠুক হৈছে ন
সৰিয়হখিনি অকণমান পিচিব লাগিছিলে নেকি বাৰু হয় নাই কচোন ভিনেগাৰ কিমান যে ধুনীয়াকৈ সানিছেও গোন্ধটো মজা আহিছে প্ৰিয়ংকা মজা আহিছে গোন্ধটো এইটো মোৰ হানা কাৰণে নহয় মছলা গুণ্ড এবাৰ আমি দুজনীয়ে একদম প্ৰথমবাৰ এইটো মানে এই আচাৰ বনোৱা ষ্টেপটো লৈছোঁ আৰু প্ৰথমবাৰ বনাইছোঁ কিন্তু কোৱান্টিটি কিন্তু খাতৰাকৈ লৈ ল'লোঁ আৰু প্ৰথমবাৰ চবেই অকণমান বনায় কিন্তু আমি দুজনীয়ে মানে কৈছোঁ নহয় একদম ধাৰাম চলা এখন মানে ডাঙৰ ফেমিলি এখন ঘৰত মানে ধুনীয়াকৈ এইখিনি আচাৰ মানে এবছৰলৈ মানে থ'ব পৰাকৈ বনাইছোঁ আৰু হয় নাই তাকে আকৌ যিয়ে বুটৰ নিচিনাকৈ আমাৰ মানুহখনে খায় ভাজি নিচিনাকৈ খাব একেবাৰে সেইটোৱে আৰু এতিয়া কি হয় এতিয়া ন আচাৰখিনি হ'লে মানে আৰু ভালেই আৰু আপোনালোকেও আহিব ভাতৰ লগত খাবলৈ আহিব আজি ৰাতিপুৱাৰ পৰা কৈয়ে আছোঁ বাৰু আহিব বুলি ভাতৰ লগত এনেই অলপ খাবলৈ আৰু সেইখিনি আচাৰখিনি হৈ গ'ল এতিয়া ভৰাই লৈছে বটলত গুলপে দিবা গাখীৰ লগত আছে এইখিনি জলফাইখিনি এবাৰ বনাই আছে ভৰাই দিয়া লাগিছে একদম আগৰ একেবাৰে দাদিমা দিনৰ আৰু আইতাহঁতৰ দিনৰ আমাৰ একদম ডাঙৰ কিন্তু আমি আইতাহঁতৰ দিনত কিনা নাই আগতে কালি কিনি আনিছোঁ এইখিনি প্ৰিয়ংকা ভাগৰ বেলেগকৈ বনাইছোঁ এইখিনি মানে অকণমান হুপুকা এইখিনি মানে প্ৰিয়ংকাই মানে বিনা আইডিয়াত মানে হুপুকাকৈ মেলিলে হুপুকাকৈ শুকুৱালে একদম এইখিনি খাই টেষ্টি লাগিব চাবি লাষ্টত গৈ কিনে বহুত একো আপডাল কৰা নাই যে এইখিনিয়ে ধুনীয়া হ'বগৈ চাবি সেইকাৰণে কয় ন ধুনীয়া বস্তু একো আদৰ নাথাকে কিন্তু বেয়া বস্তু একো আদৰ নাথাকে বুলি কয় যে ধুনীয়া বস্তুহে আদৰ থাকে বেয়া বস্তুটোৱে কিন্তু লাষ্টত গৈ কিনে ভাল হয়গৈ হয় নাই পোৱালি হৈ গ'ল আমাৰ আচাৰ এতিয়া অকণমান ৰ'দত দি দিছোঁ এইপিনে ওপৰত চৰাই তৰাই পৰি যাব বুলিয়ে বা ধূলি চুলি পৰিব বুলিয়ে নেট এখন দি দিলোঁ এয়া তাৰপিছত তেল ঢালিম আৰু বেটা নুচুবা দে হাও নুচুবা ই অকল দাই হাইনেকটো খোলাই দিব লাগিব দেই এতিয়া কাপোৰকেইটা মেলি থৈ আহিলোঁ আৰু ইমান কাৰা ৰ'দ দিছে এতিয়ালৈকে দিয়ে আছে আমিও ভাতকেইটা খাই লওঁ এইপিনে ফুলকবি এইপিনে শুকতি মাছৰ চাটনি আৰু এয়া গ্ৰীণ চাটনি এয়া এইপিনে দাইল আৰু প্ৰিয়ংকা এইখিনি চপাই দিছে আৰু ৰ'দ হৈ গ'ল হয় নাই গৰম হ'ল আমাৰ ঘৰলৈ আলহী গৈছিলে দেই এই দুজনী গৈছিলে পুৰা কেঁচুৱা এইপিনে নিউ বৰ্ণ বেবী হয় দেই কিমান হ'ল 2 months হোৱা নাই আৰু আমাৰ প্ৰিয়ংকাৰ বৌয়েক হয় সেয়াই আৰু আমাৰ ঘৰলৈ আলহী আহিছিলে আমি কি কৰিলোঁ ঘূৰাই তেহেঁতৰ ঘৰলৈ গৈছোঁগৈ এতিয়া আমি কালি গৈছিলোঁ হ'লেও আজি গৈছোঁ আৰু তাৰপৰা আহি লৈ আকৌ ঘৰলৈ যাম মানে আমাৰ ঘৰলৈ পাপাহঁতৰ ঘৰলৈ কি পিন্ধি ডাঙৰি পিন্ধি আহিছে অইল ডাঙৰি আমি সন্ধিয়া টাইমত এতিয়া ওলাই মেলি ঘৰ পালোহি আমাৰ ঘৰ মানে পাপাহঁতৰ ঘৰ তাৰপিছত আজি বৌহঁতৰ দেউতা আহিছে শিৱসাগৰৰ পৰা সেইটো কাৰণে গোটেইখিনি মানে আৰু বাহঁতিও আহিব
তাৰপৰা বৌ দেউতাই হাঁহ লৈ আহিছে সেইকাৰণে গোটেইখিনিয়ে মিলিজুলি খাম আৰু এসাঁজ ৰাতি ভাত সাঁজ আহি আছে বাবা বাবা চাই দে আপুনি নিমিতি হাই কৈ দিয়া বেটি হাই তুমি এবাৰ এক্সামত পুৰা ভালকৈ পাছ কৰিলা নহয় কৈ দিয়া আকৌ 2 নম্বৰত গ'লো বুলি কৈ দিয়া ছেকেণ্ড হ'লো ন অকল 5%ৰ কাৰণে একতকৈ কম আৰু ভালকৈ পঢ়িবা দেই দেউতা পালেহি দেই প্ৰথমবাৰ দেখিছে নেকি বৌ ভাগৰ আৰু আমাক তালৈ যাওঁতে বৌ দেউতাক হয় আৰু আগতেও দেখিছে বাৰু মোৰ ব্লগত এইপিনে দুই বিয়ৈ কথা এতিয়া চাহ দিছে চাহ খাওঁ আৰু কি আছে আৰু এয়া দেউতাই একদম জীয়েকৰ মৰমত লৈ আহিছে এইপিনে কোমোৰা এটা সৰু মিলাই খাবলৈ আৰু লগতে ইয়াততো মিঠাই আছে বাৰু কিবা কিবি দেখা পকা মিঠৈ লাহে লাহে এয়া হাঁহ লৈ আহিছে আৰু লগতে এইপিনে কি আছে বৌ ইয়াত নেমু টেঙা আৰু কি হালধি কাজি নেমু ঘৰৰ আৰু বস্তু ঘৰাই নাই ভালকৈ তাৰপিছত এই বছৰৰ নতুন চাউল এয়া চাউলো লৈ আহিছে আৰু হাঁহটো এইপিনে আৰু এয়া বনাইছে পকা মিঠৈ মানে বোৱাৰী ভাগৰ মাকে বনাইছে ন সেয়াই আৰু এইপিনে লৈ আহিছে মিঠাই সেইটোৱে আৰু যিমান যি ক'লেও জীয়েকৰ মৰমত ধুনীয়াকৈ একদম ইমান সুদূৰ শিৱসাগৰৰ পৰা ভাৰ লৈ কিনে আহিছে ইমান বস্তু এইপিনে নাৰিকল লৈ আহিছে দেউতাই আৰু এইকেইটা দেখুৱাই নহ'ল নাৰিকল এইপিনে আকৌ এয়া শিলিখা চাওকচোন যি আছে ঘৰত মুঠতে গাঁৱত চব বস্তু মানে বৌক আৰু ফিল কৰাইছে আৰু ঘৰত থকা বস্তুখিনি আৰু এয়া সৰিয়হ কাইলৈ পানী টেঙা বনাব বুলি লৈ আহিছে আৰু দেউতাই বনাব আৰু এইপিনে আমাৰ বাবাটোৱে আকৌ লাই শাক 20 টকাতে ইমানখিনি পালে অলপ সোনকালে আহিলো পথালিকে গৈছো পালেহি দেই আমাৰ ডাঙৰ আইটি চাওঁ চকালটো দেখাই দিয়া দেউতাৰ কাৰণে আজি আমি গোটেইখিনি গোট খালো আকৌ ভিন্দ হাই কৈ দিয়ক হয় নি এই আমাৰ ভিন্দ ডগ লভাৰ হয় দেই ভিন্দ মানে সাংঘাতিক ডগ লভাৰ কৈছো নহয় সিমানটো লেভেললৈকে চাগে আমি নহয় নেকি যিমানটো লেভেললৈকে ভিন্দ ডগ লভাৰ কি কৰিলে গম পাও নাই তই কি কুকুৰ পোৱালি এটা মুখৰ আগত আনি দিলে সেইটোক লৈ হাঁহ কাৰ মুঠতে এতিয়া ই কোনো কৈ ধৰি নিদিয়ে কি কওঁ এতিয়া ক'ব নোৱাৰো এতিয়া তুলিলে একদম পালে সেইটো আমাৰ ঘৰত থকা সেই ল'ৰাটোৱে আনি পেলাই লৈ আহক দাদা এইটো বুলি মুখৰ আগত দি দিলে ই এতিয়া চেহেৰা চাই মই চেহেৰা চাই গলি গলো এতিয়া একো নহ'ব দুটা থাকে মাইকী আকৌ ভালে কিবা চকলেট মিঠাই আৰু চকলেট আপাই আনা চকলেট মোলৈ কি আনিলি দিয়া চাহ খাবলৈ বুলি আহি গ'লো চাহ খায়ে পেলালি থেংক ইউ আমাৰ পোৱালিকেইটা শুই থাকিলে আৰু দুইটা খাই বৈ পূৰা টোপনি লাল কাল আৰু এইপিনে বৌয়ে টেষ্ট কৰিবলৈ দিছে আমাৰ ভকতক বহি টেষ্ট কৰি আছে আৰু ন এইবোৰে মৰম আৰু দেই কেনেকুৱা টেষ্টি নে এইখিনি কথাতে মোৰ এটা কথা মনলৈ আহিছে যেতিয়া ছোৱালীজনী ঘৰলৈ যায় আৰু জোৱাইটো আহে তেতিয়া ছোৱালীজনীতকৈ ঘৰখনত বেছিভাগ মানে জোৱাইক বেছি গুৰুত্ব দিয়া হয় আৰু কি দিওঁ কি খুৱাওঁ কেনেকৈ মানে একদম আদৰ কৰিম সেইবোৰ চিন্তা কৰে কিন্তু সেই একেটা সম্বন্ধকে যেতিয়া বোৱাৰীজনীৰ ক্ষেত্ৰত হয় সেইটো কেলৈ নাভাবে মই সেইটো মানে বুজি নাপাওঁ আৰু সেয়া আপোনালোকেও মতামত হয় নে নহয় কমেণ্ট কৰি জনাবচোন চবৰ ক্ষেত্ৰত নহয় কিন্তু যিমান দেখিছোঁ যিমান শুনিছোঁ মানে এনেকুৱাই হয় আৰু বোৱাৰীৰ ক্ষেত্ৰত মানে মাংস পুৰা কোমোৰাৰ লগত হাঁহ মাংস একদম কাৰী কি মজা বনাইছে খালি মই খাবহে নোৱাৰোঁ আৰু এইপিনে ড্ৰাই ফ্ৰাই পুৰা ক'লাকৈ বনাইছে একদম মজা হৈছে মুঠতে টেষ্ট কৰিলে দেই জোৱাইকক খোৱালে বাৰু মই আৰু পাপাই মানে আৰু আমাৰ অকমেনটো আৰু বেটি আমি মাছ খাইছোঁ কাৰণ মই হাঁহ মাংস নাখাওঁ মোৰ মানে এনেকুৱা সৰুৰ পৰা মানে হাঁহ মাংস খালে মোৰ কাণ বিষায়
সেইকাৰণে মায়ে মোক আগতে হাঁহ আমাৰ ঘৰত এনি টাইম মাৰিয়ে থাকে আগতে ঘৰত মায়ে পুহিছিলেও একদম হাঁহ মানে কি আৰু প্ৰতিটো সাজতে হোৱা নিচিনা হৈছিলে মোৰ একদম কাণ বিষ হয় এতিয়া এনেকুৱা হৈ গ'ল মানে মোৰ হাঁহৰ হেতাখন লগালেও বিষায় কাণ সেইকাৰণে মই মানে হাঁহে নাখাওঁ সেই সৰু পৰাই নাখাওঁ হাঁহৰ সোৱাদো নাজানো নাখাওঁ কিন্তু শুনিলে আচৰিত লাগে আৰু এয়া মাছ ভাত মোৰ হয় আৰু এইপিনে বায়ে হাঁহ মাংস বিটাই আছে চবকে আমি মানে মানুহখিনি বেছি হ'লে ডিছপ'জেল পাততে খাওঁ আৰু এনেও জানেচোন আমাৰ ঘৰতো একেই মানুহখিনি ভিৰ হ'লে ডিছপ'জেল পাততে খাওঁ The next day. পৰহিদিনাখনি বাহঁতৰ ঘৰলৈ গ'লোঁ ৰাতিয়ে তাই বহুত দিনৰ পৰা মাতি আছিলে থাকিবলৈ বুলি তাৰপিছত তাত এদিন থাকিলোঁ খালি ভিডিঅ' কৰাহে নহ'ল তাৰপৰা কালি থাকি আকৌ আহি গ'লোঁ পিছবেলা সময়ত ভাইটি আনিবলৈ বুলি গ'ল তাৰপিছত এতিয়া ঘৰলৈ দুলীয়াজনৰ ঘৰলৈ বুলি যাবলৈ লৈছোঁ পূৰা আচাৰ একদম পেকিং কৰি ভৰাই ল'লোঁ এতিয়া চবকে বাই বাই দি লওঁ আৰু মোৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ চবকে বাই বাই দি দিওঁ বাই বাই আকৌ আহি আছোঁ সোনকালে মাজে মাজে আহি থাকিম আৰু এনেকৈ ব'লা আমাৰ ইয়াৰ বেমাৰ চব পেনে চলিছে এপেনে চলিছে আৰু এপেনে হৈছে চব পেনে চলিছে ভাইটিয়ে থৈ আহিবগৈ আমাক আজি প্লেনিংটো হেভি আছিলে কিন্তু ন পূৰা পথাৰত খোৱাকৈ যামগৈ বুলি কৈছোঁ আৰু কিমাননো থাকিম আৰু আহিবলৈ হ'বই বাই বাই আৰু সকলোকে বিদায় দি আপোনালোকৰ পৰা বিদায় লৈছোঁ হয়তো আজি ভিডিঅ'টো বহুত দীঘল হৈ যাব পাৰে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আকৌ পুনৰ এটা নতুন ভিডিঅ'তে লগ পাই আছোঁ